নমস্কাৰ গাইজ, প্ৰথমবাৰৰ বাবে আজি আমি ৰোজ ভিডিঅ' বনাবলৈ ওলাইছোঁ। আজি মোৰ লগত আছে গণপতি। আন টাইমততো মই অকলে ভিডিঅ' বনাওঁ, কিন্তু আজি মোৰ লগত আছে গণপতি। এজন ব্যক্তিক আমি ৰোজ কৰিম। ব্যক্তিজনৰ ফটো আপোনালোকে স্ক্ৰীণত দেখা পাব। এইজনেই হ'ল সেইজন মহান ব্যক্তিজন। এয়া গণপতি আজি এই ব্যক্তিগৰাকীৰ কথা ক'ব, যিজন ব্যক্তিক আমি কুকুৰালী নে চুকুৰালী বুলি জানো। এই ব্যক্তিজনৰ কথা অলপমান গণপতিক মই ক'বলৈ অনুৰোধ জনাইছোঁ। তো মইতো জানোৱেই ই বিৰাটে বেয়া কাম কৰিছে, তাক লগ পালে মাৰিব মন যায়। তো আপোনালোকে নিশ্চয় গম পাইছে যে সি দুদিনমান আগতে কোনোবা এখন সভাত আমাৰ অসমৰ বিষয়ে, অসমৰ কামাখ্যা মন্দিৰ বা লাচিত বৰফুকনৰ বিষয়ে কিছুমান বেয়া শব্দ কৈছে। তো তাৰ বিষয়ে মই গণপতিৰ পৰা কিছু কথা জানিম যে এইটো সি ভাল কৰিছে নে বেয়া কৰিছে। হয়, নিশ্চয় সি মানে লগাতকৈ বেছি বেয়া কাম কৰিছে। ৰিংকনে কোৱাৰ দৰে এই অসম বুলি নহয়, অযোধ্যাত থকা ৰাম মন্দিৰৰ বিষয়েও সি বহুত বেয়া সি কমেণ্ট কৰি সভাখনৰ আগত সি মানে কি ব্যক্ত কৰিছে। গাইজ, চুকুৰালী নে কুকুৰালী তেওঁৰ এটা সৰু ক্লিপ মই আপোনালোকক ভিডিঅ'টোৰ মাজেৰে দেখুৱাবলৈ ওলাইছোঁ। চাওক কেনেকুৱা ধৰণৰ তেওঁ মন্তব্য কৰিছে। তেওঁ পলিটিক্স কৰিব এই দেৱলা। আচলতে তেওঁক আগত উঠোৱা মানুহ আছে কিছুমান। আজি ৰাম মন্দিৰ তৈয়াৰ কৰিছে, এইখন আমাৰ ঔৰংগজেবৰ দেৱাৰ মাটি হয়। আজি অসমত কামাখ্যা মন্দিৰ মই অভান চ্যালেঞ্জ কৰি কম, এইখন মাটি আমাৰ ঔৰংগজেবৰ দেৱাৰ মাটি হয়। আহোমসকলে কি কৰিছে? আহোমসকলে একো কৰা নাই। তেওঁলোকে লবি ৰাজনীতি কৰিছিলে, ৰাজনীতি কৰিছিলে। লাচিত বৰফুকন তেওঁ লবি ৰাজনীতি কৰিছিলে। আজি কয় যে দেহতকে মমাই ডাঙৰ নহয়। আপোনালোকে দেহত গণে মমাই ডাঙৰ নহয়। তোমালোকে লাচিত বৰফুকনে কি কৰি গৈছিলে? আজি অপমান কৰিব, আমি আঙুল চুচি থাকিম। আমাক জেলত ভৰাই দিয়ক, আমাক গুলি কৰা, আমি ভয় নকৰো। আই ডোন্ট কেয়াৰ। চ' আপোনালোকে গমেই পাইছে, গম মানে কি আমি ক'ব লগা নাইয়ে। আপোনালোকে নিশ্চয় সেই ভিডিঅ'টো ইনষ্টাত বা যিকোনো অনলাইন এপত আপোনালোকে দেখিবলৈ পাইছে। সি কেনেকুৱা ধৰণৰ অসম কামাখ্যা মন্দিৰ, মোগল, লাচিত বৰফুকন বা আমাৰ অযোধ্যাত থকা ৰাম মন্দিৰৰ বিষয়ে কেনেকুৱা ধৰণৰ কথা কৈছে। লাষ্ট সি কৈছে আই ডোন্ট কেয়াৰ, কাকো খাতিৰ নকৰে, জেল খাটিবলৈ সাজু আছে। চ' মই ক'ব খুজিছোঁ, বজালীবাসীৰ আগত আহি তেওঁ এনেকুৱা ধৰণৰ কথা কওক, যদিহে তেওঁ দম আছে তেওঁক আহিব দিয়ক বজালীবাসীৰ আগত, দেখুৱাই দিম আই ডোন্ট কেয়াৰ কি হয়। হয়, কামাখ্যা মন্দিৰৰ বিষয়ে সি বহুত বেয়াকৈ কৈছে। চ' ৰাম মন্দিৰৰ বিষয়েও বেয়াকৈ কৈছে। আমাৰ বীৰ লাচিত সেনাৰ বিষয়েও সি বেয়াকৈ কৈছে। আচলতে সি নাজানে নেকি কামাখ্যা মন্দিৰ কি হয়, লাচিত বৰফুকন কি হয়। চ' আপোনালোকে চাব হা, লাচিত বৰফুকনে আমাৰ অসমখন এটা সময়ত শৰাইঘাটৰ ৰণত যুদ্ধ কৰি বিষম জ্বৰৰ হেৰাতো সি মানে লাচিত বৰফুকনে যুদ্ধ কৰি আমাৰ অসমখন বচাইছে। গতিকে সি কাৰ কাৰণে অসমত আছে বা কাৰ কাৰণে অসমত সি এনেকুৱা ধৰণৰ সভা পাতিব পাৰিছে বা সভাত ব্যক্ত কৰিব পাৰিছে, কাৰ কাৰণে পাৰিছে? নিশ্চয় আপোনালোকে জানে লাচিত বৰফুকনৰ কাৰণে পাৰিছে। গতিকে লাচিত বৰফুকনক এনেকুৱাকৈ কোৱা মানুহজনক আপোনালোকে ক'ব, কমেণ্ট ছেকশ্যনত আপোনালোকে জনাই দিব যে ইয়াৰ ওপৰত কি ধৰণৰ একশ্যন লোৱা উচিত। প্ৰথম কথা হৈছে চুকুৰালী নে কুকুৰালী সি কৈছে যে লাচিত বৰফুকন কোন। তো লাচিত বৰফুকন হৈছে অসমক মোগলৰ পৰা উদ্ধাৰ কৰা এজন সাহসী ব্যক্তি, বীৰ সেনা। তেওঁ যদি লাচিত বৰফুকন, কামাখ্যা মন্দিৰ, আহোমসকলক চিনি নাপায়, তেনেহ'লে তেওঁ অসমৰটো বাদেই ভাৰতৰে হ'ব নোৱাৰে। তেওঁ পাকিস্তানী নহ'ব বা বাংলাদেশী হ'ব পাৰে। তো সকলো মুছলমান হওক, হিন্দু হওক, সকলো সম্প্ৰদায়ৰ লোককে কৈছোঁ যে এইজন ব্যক্তিক আমি অসমৰ পৰা অতি সোনকালে উলিয়াই দিব লাগে। এনেকুৱা ব্যক্তি যদি আমাৰ অসমত নথবা আমাৰ ভাৰততে থাকে, তেনেহ'লে আমাৰ অসম বা ভাৰত কেতিয়াবাই নিশেষ হৈ যাব। তো গাইজ, আজি ইমানখিনিয়ে ভিডিঅ'টো। তো আপোনালোকৰ যদি ভাল লাগিছে কথাবোৰ শুনি, তেনেহ'লে প্লিজ এটা লাইক কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু এই ভিডিঅ'টো যিমান পাৰে সিমানে শ্বেয়াৰ কৰি দিব। এয়া গণপতি আজিৰ পৰা মোৰ লগত ভিডিঅ' বনাব। হয় গাইজ, জয় শ্ৰীৰাম। জয় শ্ৰীৰাম। তো বাই বাই গাইজ, নেক্সট ভিডিঅ'ত আকৌ লগ পাম।